আমি যাব ওলাইছোঁ ঋষিকেশ। এইফালে মা, এইফালে মইনাবা। আমি দুয়োটাই চেম ড্ৰেছ পিন্ধিছোঁ। হেই মই মাংস খাই আছোঁ। ৱেলকাম টু মাই চেনেল। মোৰ চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। তেন্তে ভিডিঅ'টো চাই থাকক। এতিয়া আমি ঋষিকেশ গৈ আছোঁ। গাইছ মই মাংস খাই আছোঁ। কি খাম? এইফালে ইহঁতৰ ফেমিলি। আজি মায়ে পুৰা গংগাত পুৰা গা ধুইছে। আমি হৰিদ্বাৰৰ পৰা ঋষিকেশ গৈ আছোঁ। ইফালে হৰিদ্বাৰৰ গংগা যি আছে, গংগা নদীৰ ইফালে হয়। এইফালে আমি গা ধুলোঁ গংগাৰ। আজি কৃষ্ণ জন্মাষ্টমীৰ দিনা আমি ভাল দিনত গা ধুলোঁ আৰু ডুবকি মাৰিলোঁ। মনুও ডুবকি মাৰিছি আৰু অস্থি ভৰাই দিলোঁ। গংগাৰ কিনাৰে কিনাৰে গৈ আছোঁ। শিৱ মন্দিৰ গংগাৰ একদম নদীৰ কিনাৰত শিৱ মন্দিৰ ব্ৰিজ হয়। পুলৰ কিনাৰে কিনাৰে আমি নদীৰ কিনাৰে কিনাৰে শিৱ মন্দিৰ গংগাৰ কিনাৰত পাৰ্ক নদীৰ কিনাৰত बहुत अच्छा लगा। ये लोग दिल्ली পৰা আহিছে। ইয়াতে মানে ইয়াতে থাকি বহুত ভাল লাগিছে। এনেকুৱা ধুনীয়া ঠাই হৰিদ্বাৰ কোনো আপোনালোকে এবাৰ আহিলে ইয়াৰ পৰা যাবই নুখুজিব। বহুত ভাল লগা ঠাই হয়। এতিয়া আমি ঋষিকেশ গৈ আছোঁ। ঋষিকেশৰ ৰামঝুলাত আহি পালোঁ। এতিয়া কিবা এটা খাই লওঁ। একো এটা খোৱা নাই ৰাতিপুৱাৰ পৰা। যিহেতু দেউতাৰ অস্থি দিব গৈছিলোঁ, সেইকাৰণে একো খোৱা হোৱা নাছিল। এতিয়া খাই লওঁ। খাইলে আপোনালোককো দেখুৱাম আৰু ময়ো চাম। এতিয়া ভিডিঅ'টো চাই থাকক। এইফালে বাৰ্বি। আজি আমি বহুত বিশেষ দিন এটাত আহিছোঁ। আজি হৈছে কৃষ্ণ জন্মাষ্টমী। বহুত ভাল লাগিছে আজি এই দিনটোত আহিব পাৰি। সঁচাকৈ কি ক'ম আপোনালোকক, ভাষাৰে বুজাব নোৱাৰোঁ। হৰিদ্বাৰত এনেকুৱা লাগিছিল যেন ইয়াত থাকিয়ে দিম। ইমান ধুনীয়া লোকেশ্যন, ইমান ধুনীয়া লাগিছিল। মানে কি ক'ম, মনে একেবাৰে বেলেগ লাগি গৈছিল। মনটো সঁচাই বহুত পবিত্ৰ লাগি গৈছে। একদিনৰ কাৰণে আপোনালোকে নাহিবই। আমি বহুত ভুল কৰি পেলালোঁ। ভিনদেউই টিকেট কৰি দিলে আগতীয়াকৈ। মানে ইয়াত আহিলে আপোনালোকে দুদিন তিনিদিন মানলৈকে 2-3 দিন থকালৈকে আহি যাব। নহ'লে আপোনালোকে আমাৰ নিচিনা বহুত বস্তু মিছ কৰিব। তথাপিতো আমি ট্ৰাই কৰিম চাবলৈ আৰু আপোনালোককো দেখুৱাবলৈ। আমি এতিয়া ৰামঝুলা ব্ৰিজ পাই গ'লোঁ। হোটেলত ভাত খাই আমি ওলাই আহিলোঁ। এইখন ৰামঝুলা ব্ৰিজ। ব্ৰিজখন ৰছীত ওলোমা আছে। সেইফালে আৰু এখন ব্ৰিজ আছে। এইখন বা কি ব্ৰিজ আৰু সুধি ল'ব লাগিব। পানীত ঢাপ চাওকচোন। বহুত ভাল। ব্ৰিজত ফটো উঠোৱা আৰু ভিডিঅ' কৰা নিষেধ। তথাপিতো মই মনে মনে চুৰ কৰি ভিডিঅ' কৰিছোঁ। একেবাৰে যদি মোক পুলিচে গম পায় লগে লগে ফাইন কৰি দিব। ব্ৰিজখন সঁচাকৈ বহুত ভাল লাগে।
বস্তু ল'লোঁ और एक देना মন্দিৰৰ বস্তু ভিডিঅ'টো চাই থাকক মায়ে খাব বৰফি আৰু মই খাম আৰু মিষ্টাৰে আমি এতিয়া গংগা নদীৰ পাৰত বহি আছোঁ এইটো শিৱ মন্দিৰ হয় বিৰলা ঘাট হয় এইটো আমাৰ হোটেলৰ সন্মুখতে আমাৰ আজি ৰাতি 11 বজাত ট্ৰেইন আছে তাৰপিছত দিল্লীলৈ কালি ৰাতিপুৱা আমি 7 বজাত পাই যাম দিল্লী এতিয়া অলপ ভাত পানী খাম ভাত পানী খাই অলপ ৰেষ্ট ল'ম ৰেষ্ট লৈ আৰু ষ্টেচনলৈকে যাব লাগিব আৰু ইয়াত বহি থাকিবই মন যায় যাব মনে নাযায় ঘৰত একেবাৰে মন যোৱা নাই ঘৰত যাব বহুত ভাল লাগিছে ইয়াতে বহি মন্দিৰত যাব পৰা নাই আজি আমাক পণ্ডিতে মন্দিৰত যাব মানা কৰিছে যিহেতু আজি আমাৰ দেউতাৰ পিণ্ড দিছোঁ সেইকাৰণে যাব মানা কৰিছে মন্দিৰবিলাক আজি চব আমি বাহিৰৰ পৰাই চোৱা হ'ল ভিতৰত যাব নোৱাৰিলোঁ ইয়াত প্ৰতিটো ঘাটতে মন্দিৰ আছে এইটো বিৰলা ঘাট হয় আমাৰ হোটেলৰ সন্মুখতে আৰু এটা হোটেলৰ সন্মুখত ঘাট আছে এইটোৰ নাম কি আছে ইয়াত বহুত ঘাট আছে প্ৰত্যেকটো ঘাটতে এটা এটা মন্দিৰ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আৰু যদি মোৰ আপোনালোকে চেনেলটো চাই ভাল পাইছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব আজিলৈ গুড নাইট